নমস্কাৰ টাইম এটাৰ দৰ্শকক এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো দিবলৈ গৈ আছো কিছু সময় আগতে এএনআই তৰফৰ পৰা এটা বাতৰি দিয়া হৈছে যে 5 বজাত আজি ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় সেনাই এখন সংবাদ মেলৰ আহ্বান কৰিব আৰু এই সংবাদ মেলতে বৃহৎ ঘোষণা হোৱাৰ সম্ভাৱনা আছে 5 বজাত নতুন দিল্লীতে সংবাদ মেলৰ আয়োজন কৰা হৈছে আৰু এই জুটিয়া সংবাদ মেলত ভাৰতীয় বায়ু সেনাৰ লগতে ভাৰতীয় সেনা থাকিব ইণ্ডিয়ান এয়াৰ ফোৰ্স আৰু ইণ্ডিয়ান আৰ্মিয়ে জুটিয়াভাৱে নতুন দিল্লীত এই সংবাদ মেলৰ আয়োজন কৰিছে আৰু 5 বজাত এটা ডাঙৰ ঘোষণা হোৱাৰ সম্ভাৱনা আছে এতিয়া 5 বজালৈ দেশবাসী ৰৈ থাকিব 5 বজালৈ বিশ্ববাসী ৰৈ আছে কিন্তু 5 বজাত কি কথা ঘোষণা কৰিব তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে কিন্তু তাৰ লগতে আন এটা খবৰ দিছো জেনেভা কনভেনচন পাকিস্তানে ভংগ কৰিছে পাকিস্তানৰ বিমানে ভাৰতত হুমাইছিল আৰু ভাৰতৰ ওপৰত আক্ৰমণ কৰিছিল সেই কথা ডিফেন্স মিনিষ্ট্ৰীৰ তৰফৰ পৰা কিছু সময় আগতে কোৱা হৈছে আৰু তাৰ লগতে কোৱা হৈছে যে জেনেভা কনভেনচন ব্ৰেক কৰি অভিনন্দনৰ লগত বেয়া ব্যৱহাৰ কৰিছিল উইং কমান্ডাৰ অভিনন্দনক মাৰধৰ কৰিছিল পাকিস্তানী আৰ্মিয়ে ইয়াক লৈ ভাৰতে ক্ষোভ প্ৰকাশ কৰিছে আৰু 5 বজাত এই সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনা আছে আৰু 5 বজাৰ লগে লগে টাইম ইতে আপোনালোকক দেশৰ প্ৰতিটো খবৰ দিবলৈ চেষ্টা কৰিব কিন্তু আমি আপোনালোকক জনাই আছো আজি নতুন দিল্লীত ইণ্ডিয়ান এয়াৰ ফোৰ্স আৰু ইণ্ডিয়ান আৰ্মিয়ে এখন জুটিয়া সংবাদ মেলৰ আহ্বান কৰিছে